ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি বিশেষ তেনেকুৱা কাম নাই, ঘৰতে অলপ সৰু সৰু কাম দুটামান আছে আৰু আজি বিশেষ পাতো তুলিছে ঘৰত, পাত মানে চাহপাত। ঘৰতো কাম দুটামান আছে, কি আছে চাব লাগিব কাম। ইউটিউব চেনেলত যে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেতিয়া পোনপ্ৰথমে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো নতুন নতুন ভিডিঅ' আৰু নতুন নতুন কণ্টেণ্ট লৈ পিনি আপোনালোকক ভিডিঅ' মই দি থাকিম। ব'লক এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। মানে আজি পাণজোপাকে পাৰি লওঁ। পাণ মানে আছে এজোপা, পাণ ইয়াত এজোপা আছে, এজোপা আৰু আছে এইপিনেও আছে, সৰু সৰু আছে এইপিনে, মানে ওখও আছে, ওখও এজোপা আছে, আগফালেও আছে 2-4জোপা। আগফালে পাৰোঁ, কোনজোপা পাৰিম আৰু এতিয়া ব'লকচোন মইতাডাল লৈ লওঁ। আছে মইতাডাল এডাল নি লওঁ। বেছি ওখ নহয় মইতাডাল, চুটি মইতা। এজোপাটো পাৰিব পৰা হ'ব, সেইজোপাটো চাই লওঁ এজোপা পাৰোঁনে, সেইজোপাই পাৰোঁনে নে ইজোপাই পাৰোঁ। ফাইনেলি পাণটো পাৰি হ'ল বাৰু। পাণ মানে পাণ 4 গুছিহে পাৰিলোঁ বাৰু। ফোন কৰিছিলোঁ মই, 4 গুছি লাগিব বুলিয়ে ক'লে। তো এতিয়া তেনেকৈ কাম নাই বাৰু। চাহ অকমানো খাই ল'লোঁ, খাই লৈ এতিয়া এই তিয়হ পুলি কেইটামান আছে, সেইকেইটাত একেচাতে দি লওঁ জেংটো। বাঁহজোপা গুৰিলেও গুৰি যাব লাগিব। এতিয়া কিমান জেং লাগিব সেইটো প্ৰথমে চাই লওঁ বাৰু। বাঁহ কটা আছিলে বাৰু, জেং কিমান আছে এতিয়া চাই লওঁ। 15 minutes later. তো জেঙো দি হ'ল বাৰু। জেং কেনেকৈ দিলোঁ আপোনালোকক দেখাইছোঁ ব'লক। এই ইয়াতে দিলোঁ, এইকেইডাল দিলোঁ জেং এনেকৈ। এইকেইটা পুলি 1 2 3 4 5 6 7 8টা পুলিৰ কাৰণে, আৰু এইপিনে আছে 3টা, 8 3 11টা। তো এইকেইটা তলতে লাগিব কৈছে বাৰু, কিমান তলত লাগে আৰু এইকেইটা দি থৈছোঁ। তো লাগিলে আপোনালোকক দেখাম বাৰু কেনেকৈ লাগে এইকেইটা। তো আৰু সেইকেইটা ইয়াতে দি থৈছোঁ। কেইটামান জলকীয়া পুলিও দি থোৱা আছে। জলকীয়া পুলিকেইটা প্ৰায় ডাঙৰ হৈছে আৰু লাগিব বেছি দিন নাই। এইকেইটা য়েল্ল' কালাৰৰ হয়, তাৰমানে হালধীয়া কালাৰৰ যে হয় এইকেইটা, এইকেইটা হাইঠা জলকীয়া নে কিবা বুলি কয়, তো সেইটোৱে হয়। খুব পুৰে জলকীয়াকেইটা, জলকীয়াবিধে বাৰু। লগতে দি থৈছোঁ বাৰু এইকেইটা হেৰি পুলি, এইটো ভেন্দি পুলি দি থোৱা আছে। এইকেইটাও হাইব্ৰিড। কি লাগে আৰু লাগিলে গম পাব, দেখিব আপোনালোকে। তো এইবোৰেই আৰু ব'লক এতিয়া গা পা ধুই লওঁ আৰু বহুত বেছি দীঘলীয়াও কৰি নাথাকোঁ, গাটো ধুই ল'ম পোনপ্ৰথমে। ব'লক। 15 minutes later. তো কাম বন কৰি আজৰি হ'লোঁ বাৰু। এতিয়া তেনেকৈ কামো নাই, আৰু আজি আছিলে 15 তাৰিখ। কামটো নাই যিহেতু ভিডিঅ'টোকে এডিটিং কৰোঁ। হয়তো পিছবেলালৈ ভিডিঅ'টো দিম। তো ইমানেই আৰু পোনপ্ৰথমবাৰৰ বাবে যি এইবোৰ ভিডিঅ' চাইছিলে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানটোতে ব্লগটো সামৰণি মাৰিলোঁ। ধন্যবাদ।